ঠিক আছে তাত আমি নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰোঁ ঠিক আছে হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাইছে অসমীয়া ইউটিউব চেনেল ভিডি ভাস্কৰ তো বন্ধুসকল আজি আমি আলোচনা কৰিম টিকটকৰ ওপৰত তো টিকটক মিউজিকেলিত ভিডিঅ' বনাই কিছুমান যুৱকে কৈছে ক্ৰিয়েটিভিটি দেখুৱাই আছে তেওঁলোকৰ তেওঁলোকে কেনেকৈ ধৰণৰ ক্ৰিয়েটিভিটি দেখুৱাই আছে আহকচোন ভিডিঅ'বিলাক অকণমান চাই লওঁ ভিডিঅ'টো চালে তো এই আছে আপোনালোকৰ ক্ৰিয়েটিভিটি তো কি ক'ম এনেকুৱা ধৰণৰ ক্ৰিয়েটিভিটি আমাক লাগে নে নালাগে আপোনালোকে ভাবিছে गंगा ये ठीक नहीं है तो फिर ये कहो ना कि ठीक नहीं है ये क्यों कहते हो कि तुम्हें मुझसे प्यार है तेरे गनूर मेरा क्यों तसाया चेहरा और बता दे तेरे कौन पट गए যিটো টাইমত বেলেগ বেলেগ কাণ্ট্ৰি বেলেগ বেলেগ ষ্টেটত টিকটকত ৰিপ্ৰেজেণ্ট কৰি আছে এটা ষ্টেট কাণ্ট্ৰিক তো সেনেকুৱা জেগাত অসমৰ পৰা দুই এজন ল'ৰা অসমক ৰিপ্ৰেজেণ্ট কৰি কিবা এটা কৰি আছে এই গ্ল'বেল অসমখনৰ কিবা কৰিব বিচাৰিছিলে ভাল চাই কিবা এটা কৰা কিন্তু অসমক ৰিপ্ৰেজেণ্ট কৰা কথা কৈ টিকটকত ভিডিঅ' বনাই ধৰণৰ যদি মুখেৰে কাম কেতিয়াও নকৰা আৰু নকোৱা তুমি ভিডিঅ' বনাই থাকা কিন্তু অসমৰ নাম ধৰি যি টি কথা নক'বা তুমি টিকটকত ভিডিঅ' বনাইছা কিবা কৰিছা সেইবিলাক মোক ক'বলৈ দৰকাৰ নাই কিন্তু এইকাৰণে ভিডিঅ'টো বনাব লগা হ'ল যে এওঁলোকে কৈছে যে অসমখনত তেওঁলোকে টিকটকত ভিডিঅ' বনাই ৰিপ্ৰেজেণ্ট কৰা কথা হোৱাৰ মোৰ হজম নহ'ল আৰু মানুহে কিছু চিনেমা বনাই ডাঙৰ কিবা কৰি অসমখনক কৰিব পৰা নাই আৰু তুমি টিকটকত ভিডিঅ' বনাই বেলেগৰ গানত তুমি লিপচিং কৰি তুমি ৰিপ্ৰেজেণ্ট কৰিবা এইটো কথা মোৰ হজম নহ'ল আৰু সেইকাৰণে এই ভিডিঅ'টো বনাব লগা হ'ল তো সেই যুৱকজনৰ মোৰ এটাই কথা যদি তুমি কিবা অসমখনৰ কাৰণে কিবা কৰিব খুজিছা ভাল কিবা এটা কৰা এনেকৈ ধৰ ছুটি আমি মুখেৰে আমি কামবিলাক কৰি অসমক ৰিপ্ৰেজেণ্ট কৰা বুলি কৈ তুমি নেক্সট টাইম যাতে আৰু ভুলতো এইটো কথা নকোৱা তুমি আজিলৈ ইমান যদি ভিডিঅ' ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ থেংক ইউ